ভালে আছেনে সকলো যোৱা বছৰৰ ভাদ মাহতে আমাৰ গাঁওখনক লৈ এটি ভিডিঅ' প্ৰস্তুত কৰি সাঁচি ৰাখিছিলোঁ আজি ভাবিলোঁ সেয়া আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ পুৰণা ভিডিঅ' যদিও আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ কৃষ্ণ প্ৰায় ৭,৩৯৯ বৰ্গ কিলোমিটাৰ মাটিকালিৰে আগৰা অসমৰ সৰ্ববৃহৎ জিলাখন হৈছে কাৰ্বি আংলং যাৰ পাৰ্বত্য অঞ্চল বিশেষ এতিয়াও অনাবিষ্কৃত এতিয়াও মানুহৰ স্পৰ্শহীন প্ৰকৃতি মাত্ৰেই এই ভূখণ্ডৰ প্ৰতি ইমানেই উদাৰ যে বিৰল প্ৰজাতিৰ অনেক উদ্ভিদ তথা প্ৰাণীকুলে জিলাখনৰ চুকে কোমে বিৰাজ কৰি আছে কাৰ্বি প্ৰমুখ্যে ২৯টাকৈ বাৰেবৰণীয়া জনগোষ্ঠীৰ সমন্বয়ৰ আৱাসস্থলী এই কাৰ্বি আংলং এই মনোমোহা নৈসৰ্গিক পৰিৱেশৰে পৰিপূৰ্ণ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট সমষ্টিৰ অন্তৰ্গত এখন অতি ভিতৰুৱা গাঁও হৈছে যমুনা কৰৈনী গাঁও গাঁওখনৰ আলিবাটৰ ইটোপাৰে আছে মানুহৰ আৱাসগৃহ আৰু একোখনকৈ তামোল পাণৰ বাৰী আৰু সিটোপাৰে আছে গাঁওখনৰ প্ৰায় ৯০% মানুহৰ জীৱিকাৰ প্ৰধান উৎস সোণগুটিৰে পৰিপূৰ্ণ সোণালী ধাননি পথাৰ ১০০ বছৰ ধৰি প্ৰায় ১৫০ ঘৰ অসমীয়া মানুহ এই গাঁওখনত একতাৰ ভাৱ লৈ বাস কৰি আহিছে গাঁওখনৰ লোকসকল বৰ সহজ সৰল আৰু বহল মনোভাৱৰ দেখিছে এয়া কি কৰিব পিঠাগুৰি খুন্দুগৈ অধিৱেশনত পিঠা দিবলৈ কি পিঠা বনাব তেল পিঠা কি চাউলৰ পাতৰ চাউলৰ এইপিনে পানী নিবলৈ আহিছে বোলে আপুনি দিয়ক প্ৰতি বছৰে ধানৰ উপৰিও গাঁওখনৰ প্ৰায় সংখ্যক মানুহেই নিজৰ বাৰীখনত নিজে খাবৰ নিমিত্তে তাকৰকৈ হ'লেও বতৰৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰি আহিছে এটা পৰিয়ালৰ প্ৰয়োজনীয় শাক পাচলিখিনি বজাৰৰ পৰা নিকিনাকৈ আমি ঘৰৰ কাষতে থকা মাটিডোখৰত উৎপাদন কৰি ল'ব পাৰোঁ এনেকৈ শাক পাচলি নিজৰ বাৰীতে কৰিলে কম খৰচতে সতেজ শাক পাচলি গোটেই বছৰ উৎপাদন কৰাৰ উপৰিও গোটেই পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিৰ আজৰি সময়কণ বাৰীখনত এখন ব্যৱহাৰ পায় বজাৰৰ শাক পাচলিত আজিকালি ব্যৱসায়িক ভিত্তিত কৰি চকুত লগা কৰিবৰ বাবে যথেষ্ট কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ কৰে যি স্বাস্থ্যসন্মত নহয় সেয়ে নিজৰ বাৰীত কৰা শাক পাচলিৰ পৰা কোনো অপকাৰ হোৱাৰ ভয় নাথাকে যিহেতু বেছি ৰাসায়নিক সাৰৰ ব্যৱহাৰ নহয় ঘৰৰ পেলনীয়া জাবৰ জোঁথৰ পুতি কৰা জৈৱিক সাৰৰ ব্যৱহাৰ কৰিলে উৎপাদন বাঢ়ে আৰু পৰিৱেশৰ প্ৰদূষণ হোৱাটো বাধা দিয়ে কি দিছ ইয়াত লাই লফা ধুনীয়া আকৌ সৰিয়হ কৰাচি সৰিয়হ মেমেণ্ডো গাজৰ এয়াই আছিল আমাৰ গাঁও ভিডিঅ'টি কেনে পালে তলত কমেণ্ট কৰি জনাব কৃষ্ণ